হেল্ল' এভৰিৱান, আজি মই এটা বেলেগ টপিক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এইটো হৈছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিষয়ে আমি কেইটামান জানিবলগীয়া কথা। অসমীয়া হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আমি এইখিনি কথা জানিব লাগে। ইয়াৰে প্ৰথম পইণ্টটো হৈছে ব্ৰহ্মপুত্ৰৰ সৈতে অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল। পইণ্ট নম্বৰ 2, ব্ৰহ্মপুত্ৰ নদীৰ উৎস বা ছ'ৰ্চ। উৎস হৈছে তিব্বতৰ মানসৰোবৰৰ ওচৰত থকা ছেমায়ুংডুং হিমবাহ। স্থান হৈছে কৈলাশ পৰ্বতমালাৰ দক্ষিণ অংশ। তাৰপিছত আছে তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম য়ালুং চাংপো। তিব্বতীয় ভাষাত ইয়াৰ অৰ্থ হৈছে পৰিশোধক। এইটো হৈছে তিব্বতত ব্ৰহ্মপুত্ৰৰ নাম। তাৰপিছত হৈছে ইয়াত নদীখন পূব দিশলৈ বৈ গৈ নামচা বৰুৱা শৃংগৰ ওচৰত ইউ-টাৰ্ণ লৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰে। আমাৰ এইটো যিটো পিকচাৰত দিয়া আছে, ইয়াকে গ্ৰেট বেণ্ড বুলিও কোৱা হয়। তিব্বতৰ পৰা ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ লগে লগে ইয়াক চিয়াং বুলি কোৱা হয়। আমাৰ এই নামখিনি আহে ব্ৰহ্মপুত্ৰৰ ক'ত কি নামত জনা যায়। পাছলৈ ভৈয়ামলৈ নামি অহাৰ লগে লগে ই দিহাং নামেৰে জনাজাত হয়। গতিকে অৰুণাচল প্ৰদেশত ইয়াৰ নাম দিয়া হয় চিয়াং আৰু দিহাং। আমি ব্ৰহ্মপুত্ৰক অৰুণাচলত চিয়াং আৰু দিহাং বুলি জানো। অসমত ইয়াৰ নাম পৰে ব্ৰহ্মপুত্ৰ অথবা লুইত বা বৰলুইত। নামাকৰণ কেনেকৈ হ'ল বুলি সুধিলে, শদিয়াৰ ওচৰৰ তিনিখন প্ৰধান নদী লগ লাগি দিহাং উত্তৰ পাৰৰ পৰা অহা মূল নদী, দিবাং উত্তৰ পাৰৰ পৰা অহা, লোহিত পূবৰ পৰা অহা, এই তিনিওখন নদী লগ লগাৰ পাছতেই নদীখনক ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়। অসমৰ ধুবুৰী জিলা পাৰ হৈ নদীখন বাংলাদেশত প্ৰৱেশ কৰে আৰু তাত ইয়াক যমুনা বুলি কোৱা হয়। এতিয়া আমি বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নামটো সুধিলে কি বুলি ক'ম? যমুনা বুলি ক'ব লাগিব। অসমৰ ফালৰ পৰা অহা ব্ৰহ্মপুত্ৰ অৰ্থাৎ যমুনা নদী আৰু ভাৰতৰ ফালৰ পৰা অহা গংগা নদী বাংলাদেশত লগ লাগে। ফলত যমুনা নামটো নোহোৱা হয় আৰু নদীখনৰ নাম পদ্মা হৈ পৰে। তাৰমানে অসমৰ ফালৰ পৰা যোৱা ব্ৰহ্মপুত্ৰ, তাৰমানে যিখন বাংলাদেশত যমুনা বুলি কোৱা হয়, তাৰপিছত গংগা নদী বাংলাদেশত লগ লাগি পেলাই কি হয়, তাৰপিছত যমুনা নামটো নাইকিয়া হৈ পদ্মা হৈ পৰে। পদ্মা নদীখন আৰু কিছু দূৰ বৈ যোৱাৰ পাছত মেঘনা নদীৰ লগত লগ লাগে। যিহেতু মেঘনা নদীৰ পানীৰ প্ৰৱাহ আৰু গভীৰতা অতি বেছি, সেয়ে এই মিলনৰ পাছত পদ্মা নামটো লোপ পায় আৰু নদীখনৰ নাম মেঘনা হৈ পৰে। তাৰপিছত আকৌ গৈ পেলাই পদ্মা এৰি মেঘনা নাম হৈ পৰে। নদীখন মেঘনা নামেৰেই দক্ষিণলৈ বৈ অৱশেষত বংগোপসাগৰত পৰে। এই মেঘনা নদী আচলতে আমাৰ অসমৰ বৰাক নদীৰেই এটা ৰূপ। বৰাক নদী বাংলাদেশত প্ৰথমে সুৰমা আৰু কুচিয়াৰা নাম লয়, তাৰপাছত মেঘনা নাম লয়। নেক্সট পইণ্টটো আহিলে, সাগৰত পৰাৰ আগে আগে ই বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ অৰ্থাৎ সুন্দৰবন ডেল্টা বুলি কয়, যিটো সুন্দৰবন বদ্বীপ গঠনত সহায় কৰে আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে। বংগোপসাগৰত পৰা নদীখনৰ নাম পৰাত হৈ পৰে মেঘনাহে, পদ্মা বা ব্ৰহ্মপুত্ৰ নহয়। যেতিয়া বংগোপসাগৰত ব্ৰহ্মপুত্ৰ গৈ পৰেগৈ তেতিয়া তাৰ নাম হয় মেঘনা। ব্ৰহ্মপুত্ৰ, যমুনা প্লাছ গংগা সমান পদ্মা, পদ্মা যোগ মেঘনা হৈ পেলাই মেঘনাই হৈ যায়। ব্ৰহ্মপুত্ৰ সৰ্ববৃহৎ উপনৈ হৈছে সোৱণশিৰি। ই লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে। ব্ৰহ্মপুত্ৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰি আমি অলৰেডি কৈছোৱেই। অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহক ৰাইট বেংক ট্ৰিবিউটাৰিজ আৰু দক্ষিণ পাৰৰ উপনৈসমূহক লেফ্ট বেংক ট্ৰিবিউটাৰিজ বুলি কোৱা হয় বা জনা যায়। অসমৰ পশ্চিম সীমাৰ নদী হৈছে সোণকোষ। সোণকোষ নদীয়ে অসম আৰু পশ্চিমবংগৰ সীমা নিৰ্ধাৰণ কৰে আৰু ব্ৰহ্মপুত্ৰত মিলিত হয়। ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰ পাৰৰ খেৰসুতীয়া সুঁতি লগতে সোৱণশিৰি লগ লাগি মাজুলী দ্বীপ গঠন হৈছে, যিটো সৰ্ববৃহৎ নদীদ্বীপ। উত্তৰ পাৰৰ উপনৈসমূহ হৈছে ব্ৰহ্মপুত্ৰৰ, এইখিনি খুব এক্সামত সোধা দেখা যায়। জীয়াভৰলী, পাগলাদিয়া, মানস, ৰঙানৈ, সোণকোষ, সোৱণশিৰি, গংগাধৰ, গাভৰু, চম্পাৱতী, চিয়াং, জীয়াঢল, জীয়াধনশিৰি, ডিক্ৰং, দিবং, পুঠিমাৰী, বৰগাং, বৰনদী, বুৰৈ, বেকী আৰু সৰলভাঙা। তাৰপিছত দক্ষিণ পাৰৰ উপনৈসমূহ হৈছে কপিলী, কলং, কাকডোঙা, জাঁজি, ডিব্ৰু, দিখৌ, দিচাং, দুধনৈ, ধনশিৰি, বুঢ়ীদিহিং, ভোগদৈ, কুলচি, কৃষ্ণাই, জিঞ্জিৰাম, জিনাৰী, দিগাৰু, দৰিকা, দিহিং, দিউং, ভৰলু আৰু লোহিত। এইখিনি আছিলে থুলমূলকৈ ব্ৰহ্মপুত্ৰৰ বিষয়ে জানিবলগীয়া আমাৰ কথা, আৰু এইখিনি এক্সামত সহায় হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত মাৰিছোঁ। কোনোবাই যদি ছাবস্ক্ৰাইব কৰিব পাহৰি গৈছা, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।